Hey guys, কি খবৰ আপোনালোকৰ সকলোৰে ভালেনে? মোৰো ভাল। স্বাগতম জনাইছোঁ মোৰ আৰেতি ৰেচিপি লৈ। আজিৰ ৰেচিপিটো মানে জানেনে একদম বেলেগ আপোনালোকেতো সবেই ঘৰত চাওমিন বনাব জানে আৰু প্ৰায়ভাগ মানুহে চাওমিনৰ ৰেচিপি জানেও। ময়ো আগতে মোৰ একাউণ্টত দিছোঁৱেই মোৰ চাওমিন বনোৱা ৰেচিপি, কিন্তু আজি চাওমিনে প্ৰচেছ থাকিব কিন্তু বেলেগ। চাওমিনৰ জেগাত মই মেগী মানে মই ট্ৰাই কৰিম আজি প্ৰথমবাৰ যে চাওমিনৰ জেগাত মেগী দিলে কেনেকুৱা লাগে। মেগীটোতো 2 মিনিটত হৈ যায়, তো চাওঁ আজি চাওমিনৰ জেগাত মেগী দিলে কিমান মিনিটত হৈ যায়। আৰু চব থাকিব সেনেকুৱাই, বন্ধাকবি গাজৰ চব দিম, কিন্তু চাওমিন নহয় মেগী। আজি মই সেইটোৱে মানে চেলেঞ্জ টাইপৰ আৰু মানে আপোনালোকৰ লগত শ্বেয়াৰ কৰি আছোঁ। চ' চাওঁ কেনেকুৱা লাগে, খাই কেনেকুৱা লাগে, কি লাগে। তো মই বনাই কেনে আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। আপোনালোকৰ কাম লাইক কৰি দিব, ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো দবাই দিব, কমেণ্টত জনাব। চ' বলক, চব ৰেডি কৰি লৈছোঁ। ইয়াতে আছে গাজৰ আৰু বন্ধাকবি কাটি থৈ দিছোঁ আৰু পিঁয়াজ জলকীয়া। এতিয়া মই মেগীটো গেছত বহাই দিওঁ, অলপমান সিজাম, বেছি নিসিজাওঁ কাৰণ মেগীটো মানে পটককৈ সিজি যায়। মানে ধৰক আধা মিনিটকৈ অলপমান কম সিজাম আৰু গেছটো অফ কৰি দিম। হৈ গৈছে, পানীখিনি ওলাই কেনে থ'ব, নহ'লে মেগীটো বেছিকৈ সিজি যাব। কেৰাহী বহাই দিছোঁ আৰু কেৰাহীত তেল ঢালি দিলোঁ। এটা মেগী মছলা লৈ লৈছোঁ আৰু মেগীৰ লগত এটা মেগী মছলা আছিলেই, চ' দুটাই মই দি দিম আৰু বেলেগ মছলা দিব জৰুৰী নাই। এই দুটাই ভালদৰে মিলাই ল'ম। এতিয়া মই অলপমান চয়া চচ দিম। চয়া চচ দি আছোঁ কাৰণ মানে মই চাওমিনত যি লাগে মই গোটেইখিনি দিম। মেগী নামতহে হয়, কিন্তু মই চাওমিনৰ দৰে বনাই আছোঁ, যে কেনেকুৱা লাগে চাওঁ আৰু সেইকাৰণে মই দিছোঁ। এইখিনি মই ভালদৰে মিলাই ল'ম আৰু এতিয়া মই মেগীটো দি দিলোঁ। নিমখ দিব কেনে নালাগে কাৰণ মই 2 পেকেট মেগী মছলা দিছোঁ আৰু মই মেগীও অলপ বনাইছোঁ। সেইকাৰণে আপোনালোকে যদি মেগী বেছিকৈ বনায় তেনেহ'লে অলপমান সোৱাদ অনুসৰি দি দিব আৰু। এতিয়া হৈ গৈছে, মই গেছটো অফ কৰি দিওঁ। চ' গাইজ, মোৰ মেগী চাওমিন ৰেচিপি হৈ গৈছে। ইয়াকনো কি নাম দিম, চাওমিনে প্ৰচেছ বাট মেগী দি বনাইছোঁ। চ' সেইকাৰণে মই মেগী চাওমিন ৰেচিপি কৈছোঁ। এতিয়া মই টেষ্ট কৰি কেনে চাওঁ কেনেকুৱা লাগিছে। গাইজ, সঁচা কৈছোঁ বহুত ভাল লাগিছে আৰু আপোনালোকে বিশ্বাস কৰক, মই মিছা কোৱা নাই। চাওমিনৰ দৰে সোৱাদটো একদমেই নহয়, কিন্তু এইটো সোৱাদটো বেলেগ লাগিছে, কিন্তু বহুত ভাল লাগিছে। আপোনালোকে ঘৰত ট্ৰাই কৰি চাব, তেতিয়া আপোনালোকে গম পাব। আৰু এনেকুৱা আপোনালোকে খালে চাওমিন বাদ দিব লাগিব। চ' আপোনালোকে এইটো বনাই কিনে খাব। আৰু গাইজ, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, বেল আইকন দবাই দিব, লাইক কৰি দিব, কমেণ্টত জনাব মোৰ ভিডিঅ'টো কেনেকুৱা লাগিছে। চ' বাই বাই, লগ পাম নেক্সট ভিডিঅ'ত। আপোনালোকে খাব নাপাহৰিব দেই এনেকৈ বনাই।